নমস্কাৰ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি? ইয়াৰে উত্তৰটো হ'ল জাপান। ২ নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডিগবৈ। নেক্সট, নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? কাৰ্বি আংলঙত নামবৰ অভয়াৰণ্য অৱস্থিত। ৪ নম্বৰ প্ৰশ্ন, কিমান চনত BTC গঠন হৈছিল? ২০০৩ চনত BTC গঠন হৈছিল। নেক্সট, অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বন মুক্ত হিচাপে ঘোষণা কৰা হৈছে? উত্তৰটো হ'ল মাজুলী। ৬ নম্বৰ প্ৰশ্ন, কেতিয়া মাজুলী এখন জিলা হিচাপে স্বীকৃতি লাভ কৰে? ২০১৬ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে। নেক্সট, বায়ু প্ৰদূষণৰ নিয়ন্ত্ৰণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? ১৯৮১ চনত প্ৰণয়ন কৰা হৈছিল। ৮ নম্বৰ, বন সংৰক্ষণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? ১৯৮০ চনত বন সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল। ইয়াৰে পিছৰ প্ৰশ্ন, জল প্ৰদূষণ সংৰক্ষণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? ১৯৭৪ চনত প্ৰণয়ন কৰা হৈছিল। ১০ নম্বৰ প্ৰশ্ন, বন্যপ্ৰাণী সংৰক্ষণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? উত্তৰটো হ'ল ১৯৭২ চনত প্ৰণয়ন কৰা হৈছিল। নেক্সট প্ৰশ্ন, সূৰ্যৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল শনি। নেক্সট প্ৰশ্ন, কোনখন দেশে প্ৰথমে চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? টেলিফোন আলেকজেণ্ডাৰ গ্ৰাহাম বেলে আৱিষ্কাৰ কৰিছিল। নেক্সট প্ৰশ্ন, বিশ্বত সৰ্বাধিক সোণ ক'ত উৎপাদন হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল দক্ষিণ আফ্ৰিকাত। ইয়াৰে পিছৰ প্ৰশ্নটো, অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? ১৯৮৫ চনত স্থাপিত হৈছিল। নেক্সট প্ৰশ্ন, কোন চনত জ্যোতিচিত্ৰাবন স্থাপিত হৈছিল? ১৯৬৮ চনত জ্যোতিচিত্ৰাবন স্থাপিত হৈছিল। নেক্সট প্ৰশ্ন, প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে জয়মতী। নেক্সট প্ৰশ্ন, কথাছবি ৰূপ দিয়া প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল মনোমতী। নেক্সট, প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ভাইটি। নেক্সট প্ৰশ্ন, আহোমৰ শেষৰ ৰজাজনৰ নাম কি? স্বৰ্গদেউ পুৰন্দৰ সিংহ। ২২ নম্বৰ প্ৰশ্ন, আহোমসকলৰ প্ৰথম ৰজা কোন আছিল? চুকাফা আছিল আহোমসকলৰ প্ৰথম ৰজা। নেক্সট প্ৰশ্ন, আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ইটাখুলি ৰণ। নেক্সট, অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল? বদান বৰফুকনে সৰ্বপ্ৰথম মানসকলক আনিছিল। নেক্সট প্ৰশ্ন, শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল? স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই শিৱসাগৰত কাৰেংঘৰ সজাইছিল। নেক্সট প্ৰশ্ন, আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চুলিকফা। ইয়াৰে পাছৰ প্ৰশ্নটো, কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায়? ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা। নেক্সট প্ৰশ্ন, শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল? চক্ৰধ্বজ সিংহৰ দিনত হৈছিল। নেক্সট প্ৰশ্ন, শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ৰামসিংহ। আজিৰ শেষৰ প্ৰশ্নটো হ'ল মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত।